Hi guys, good morning. আজি মই মোৰ ফ্ৰেণ্ড এজনী ঘৰত যাম। তাতে সিহঁতৰ ঘৰত যাম। সিহঁতৰ ঘৰত এতিয়া ভিডিঅ' কৰিব পাৰোঁ নে নোৱাৰিম মই নাজানো। যদি মই কৰিব পাৰোঁ তেতিয়াহ'লে মই আপোনালোকক দেখাম। অলপ চাই দেখিব আপোনালোকে। যাব ওলালোঁ এতিয়া। আপোনালোকে চাই দেখিব। ভালে লাগিব আজি মানে ভিডিঅ'টো চাই আপোনালোকক। কাৰণ নিজৰ বেষ্ট ফ্ৰেণ্ডক লগ পালে কিমান ভাল লাগে ন? ইয়াতে অলপ ৰখিলোঁ আমাৰ টিকলিজনীৰ কাৰণে কিবা এটা খোৱা বস্তু লৈ যাওঁ বোলো। তাৰপিছত আমাৰ টিকলাও জুচ খাবৰ কাৰণে ৰখি আছে, তাৰ কাৰণেও কিবা এটা লওঁ। নহয় জুচ খাবা? লগৰজনী ঘৰ বহুত আপত মানে একদম ওপৰত উঠিব লাগে, ভয়ে লাগি যায় বাইকত যাবৰ কাৰণে। জাষ্ট আহি পালোঁ, আহি পালোঁ। টিকলি শুই আছে। লগৰজনীয়ে চাহ দিলে, এতিয়া চাহ তাহ খাওঁ। এই পোৱালীজনী টোপনি গৈ আছিলে, উঠি দুইটাৰ পৰা বদমাচি আৰম্ভ। মোৰ বাবুটো বেছি, তাৰপিছত আৰু মানে লগৰজনীৰ ভাবীয়েকৰ ছোৱালীজনী খেলি আছে দুইটাই। বাবু বহুত মৰম কৰে, ভণ্টি বুলিকে খুব মৰম কৰে মানে। এফালে লাঞ্চৰ কাৰণে লগৰজনী পূৰা ৰেডি কৰি আছে খানা পিনা। এফালে ভাবিছোঁ অকণমান তাই খানাখিনি ৰেডি কৰি আছে যে অলপমান আমি দুজনী লেকচা মাৰিব বহি গ'লোঁ। তাই দুজনী অলপমান কথা পাতিলোঁ, কিমান দিনৰ মূৰত মানে এনেকুৱা ফেচ টু ফেচ হৈ কথা পাতিছোঁ ন, একদম কথা পাতি আছে। তাৰপৰা বাবু আহি দিগদাৰ দি আছে বাৰ কিবা কিবি কৰি আছে বাবু আহি মোক পানী বটল সুধি আছে। লগৰজনীক বাবুৰ পৰা দম দি আছে। বাবু তাইও একদম খং কিবা কিবি কৈছে নহয়, খং নকৰে নহয়, কাওকে খং নকৰে মানে, ভয় নাখায় মানে, সেইকাৰণে মানে অলপমান দম দিয়ে আৰু। টিকলিজনীৰ লগত যুঁজিব আৰু এতিয়া দুজনে খুব মৰম কৰে। কিন্তু দেই মোৰ লগৰজনী মোক বহুত ভাল লাগে। মই মানে যিমান সুখ দুখৰ কথা মই তাইৰ লগতে শ্বেয়াৰ কৰোঁ। খবৰ ভাল? এইফালে টিকলিজনীৰ লগত কি ক'ত যাবা? ফুফু যাবা পাপাৰ লগত? পাপা ফুফু নিব? অঁ, কিমান চিন্তা কৰি খাই আছোঁ মই চাওকচোন। কি হ'ব, খাব সময়তে চিন্তা। একচুৱেলি খাব সময়ত চিন্তা কৰিব নালাগে, অনলি খোৱাৰ কথা চিন্তা কৰিব লাগে। মই আকৌ খোৱাৰ সময়ত খুব চিন্তা কৰোঁ। এফালে আমাৰ খানা পিনা প্ৰায় ৰেডি। খাই লৈ কেনে ওলাব লাগে, কাৰণ আকৌ এফালে বাবুক ফুৰাব লৈ যাব লাগে যে। সেইকাৰণে এফালে বাবু পূৰা গাড়ী চলাই আছে ভনীয়েকৰ। এতিয়া যাম আৰু লগৰজনী এতিয়া ভাত খাই আছে, তাই খোৱা হ'লে আমি যামগৈ। আৰু ইয়াৰ পিছত আমি ক'ত যাম নাজানো, চাগে ফুৰিব যাব পাৰোঁ পাৰ্কে চাৰ্কে, নহ'লে অকণমান মোৰ মামীহঁতৰ ঘৰতো যাব পাৰোঁ, ঠিক নাই ক'ত যাম। কিন্তু য'ত যাওঁ আপোনালোকে সেইটো দেখা পাব, ঠিক আছে? চাই থাকিব। জাষ্ট আহি পালোঁ ঘৰত। এয়া বাবু কেক খাই আছে। তাক মানে দোকানত নিলে, মই ভাবিলোঁ অকণমান চেনি লওঁ, এনেকৈ হালধি। সি মানে কেকটো দেখা পায় আৰু মানে
ল'বই নিদিয়ে মানে বজাৰ কিবাকে কেকটো কিনি দি কেনে মই বজাৰখিনি কৰি কেনে জাষ্ট ঘৰ আহি পালোঁ এতিয়া বহুত ভাগৰ লাগিছে আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিৰ কাৰণে বাই বাই গুড নাইট প্লিজ মোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই আৰু লাইক কৰিব ছাবস্ক্ৰাইব কৰিব